सरभगाव मोनसे दुखुनांथाव जाथाय। फिसाजोनि हाबानि सानसे सिगांनो बिफाया हरखाब रुंसारि जायो। फिसाजो निशिताखौ हौवा गोदाननि आखायाव गथायनो मोनासै बिफा सान्ति दासआ। हाबानि सानसे सिगां जुरन होखांनायनि हरावनो हरखाब हिन्जाव गोदाननि बिफाया रुंसारि जायो। बे जाथाया ओनसोलनाङैनो जोबोद दुखु मोनखांहोदों। बे दुखुनांथाव जाथाया जायो बरपेटा जिल्लानि सरभगाव। जोबोद निखावरि नखराव हिन्जाव गोदाननि बिफा सान्ति दासआल' नखरनि खामायग्रा सुबुंमोन। सान्ति दासआ सरभग हाथाइनि मोनसे फिसा खथायाव गुबुननि जि इस्त्रि होनानै खामायनाय रांजोंनो नखरखौ सामलायबोदोंमोन। दिनै 2 डिसेम्बराव निखावरि सान्ति दासनि फिसाजो निशिता दासनि गोथार जुलिमोन। नाथाय दुखुनांथाव जाथाया जायो नलबारिनि कयथालकुसिनि प्रान्जल बर्मनआ जुरन होनानै थांनायनि उनाव हरनि समाव हरखाब देहायारि जब्रा जायो हिन्जाव गोदाननि बिफा सान्ति दासआ। सान्ति दासखौ बरपेटा मेडिकेल कलेजाव फाहामथाय होयोब्लाबो नाथाय बिथांखौ रैखा खालामनो हायासै। सान्ति दासआ थैनायनि खौरांखौ मोननाय लोगो लोगोनो हौवा गोदान आरो हिन्जाव गोदाननि नखराव हालाय हाफाय जायो। हिन्जाव गोदान निशिता दासनि हाबाथिलि हिन्जाव गोदाननि साजायनाय हाबायाव फैग्रा रायजो राजाफोरखौ जाहोनो लाबोनाय जाग्रा मुवाया ओंखाम संग्रायावनो ओरैनो थानांगौ जायो। दिनै फुङाव निशितानि हाबाथिलियाव हिन्जाव गोदाननि हाबानि रंजानाया गोमखांनायनि सोलायै बिफानि गोथै सहनि खाथियाव बयनिबो मोदै हुगारनानै गाबखांनायासो गोमखाङो। गुबुन फारसेथिं कयथालकुसिनि हौवा गोदान प्रान्जल बर्मननि न'आव गाबोन हाबानि जाहोनायनि हाबाफारि। बेबायदि समावनो सानजौफुआव दुखुनांथाव थासारियाव सरभगनि निशिता दासनि साखाथियाव नुजाथिफैयो हौवा गोदाननि बिब' आरो बिबथैया। बिथांमोना हिन्जाव गोदान निशिता दासनि नखरनि सुबुंजों सावरायलायनायनि उनाव दुखुथिया नखरनि फिसाजो निशिता दासखौ सानजौफुआव हिन्जाव गोदान साजायनानै हौवा गोदान प्रान्जल बर्मननि न'आव बरायनानै लाङो। আমি কৈঠালকুছিৰ পৰা নলবাৰী জিলাৰ কৈঠালকুছিৰ পৰা আহিছোঁ। ইয়াত সৰভগত আমাৰ নিশিতা দাসৰ লগত আমাৰ ভতিজা প্ৰাঞ্জল বৰ্মনৰ বিবাহ ঠিক হৈছিলে। যোৱাকালি জোৰণ গ'ল, আজি বিয়া আছিলে, কিন্তু দুৰ্ভাগ্যজনক এই ছোৱালীৰ দেউতাক যোৱাকালি আবেলি 6 বজাত ঢুকালে। গতিকে বিভিন্ন মানুহে বিভিন্ন ধৰণৰ উপদেশ আগবঢ়াইছে, কিন্তু আমি এটা বস্তুৱে আমি আগত লক্ষ্য ৰাখিছোঁ, যাতে ল'ৰা কইনাৰ নাইবা ছোৱালীটোৰ ভৱিষ্যতটো ল'ৰাৰ ভৱিষ্যত চাই বিবাহখন সুকলমে হৈ যায়। তাৰ কাৰণে আমি এই ছোৱালীৰ ঘৰ ছোৱালীজনীক নি আমি আমাৰ তাতে বিয়া ব্যৱস্থা কৰিছোঁ। গতিকে যা যোগাৰ হৈছিলে, খানাৰ ব্যৱস্থা হৈছিল, গতিকে ঘৰৰ প্ৰস্তুতি হৈছে, কিন্তু এই সময়ত আন বেলেগ পন্থা নাই। আমি ছোৱালীজনী আমাৰ ওচৰত নি তাতে বিয়াৰ গোটেই ব্যৱস্থাখিনি কৰা হৈছে। গতিকে যাতে ছোৱালীজনীৰ ভৱিষ্যতটো ধ্বংস নহয়, ল'ৰাজনৰো সংসাৰখন ভালদৰে যায়, এইখিনি আমি এটা মানৱতাৰ খাতিৰত এইখিনি আমি আগবাঢ়িছোঁ। কইনাজনীক আমি লৈ যাম, লৈ যাই তাতে গোটেই বিয়াৰ ব্যৱস্থাখিনি কৰা হৈছে। গতিকে ছোৱালীজনীৰ হয়তো কোনোবা আলহীৰ বিবাহ কন্যাদান কৰিব, আৰু বাকী আমাৰো সেইখিনি থাকিব। এইখিনি গতিকে যাতে এই এটা মাক দেউতাক নাইবা ঘৰৰ কোনোবা মৰিলেও যাতে ছোৱালীজনী এনেকুৱা হেৰিত ৰৈ যাব নালাগে। গতিকে এটা ভালদৰে বিবাহখন ঠিক হোৱাৰ পিছত ল'ৰা ছোৱালী যাতে ইয়াত ভুগিব নালাগে, সেইখিনি সম্পন্ন হোৱাৰ কাৰণে এটা আৰু সমাজত ব্যৱস্থা হ'ব লাগে। এইখিনি নমস্কাৰ। মই দৰাৰ বাহ খাওঁ। ছোৱালী নিব আহিছোঁ। কইনা হৈছে। আপোনালোকে খবৰটো কেতিয়া পালে? আমাক ঢুকাৰ পিছতে গধূলি জোৰণ আছিল গৈছোঁ। 7টামান বজাত 7:30মান বজাত আমি খবৰ পাইছোঁ। খবৰ পাই কি কৰে কি নকৰে সিহঁতৰ লগত আলোচনা কৰি আমি এইটো ৰাস্তাই ল'লোঁ, ল'ৰা ছোৱালী দুটাৰ কথা ভাবিয়ে। কৈঠালকুছিত সৰুপেটাত বিয়া হৈছোঁ। প্ৰাঞ্জল বৰ্মন, কইনা নিশিতা দাস। আজি শুভ বিবাহৰ দিন। এতিয়া কৈঠালকুছিত বিয়া হ'ব। মনে কৈছোঁ ঘৰ ভুলুকাৰ আবাদ ইহঁতৰ এনেকুৱা পৰিৱেশটো মানে একদম মৰ্মান্তিক দুখ লগা বেদনা। তাৰমানে এই গৰীব পৰিয়ালটোৱে কিবা কিবিকৈ মানুহৰ পৰা তোলা তুলিকৈ বিয়াখন জৰ্জা হৈছিল। তাৰ ফলত কালি সন্ধিয়াৰ ভাগত এনেকুৱা হৈছে আকস্মিকভাৱে।
আমাৰ এই যিটো আমাৰ 30 বেড সন্তৈলাৰ তাত নিয়া হৈছিল কিয় পেচাবটো ব্লক হৈ গৈছিল কইনাৰ পিতৃ তাৰপিছত শান্তি দাস কিন্তু এতিয়া মেডিকেলত নিয়াৰ পিছত পেচাবটো ইয়াত কৰিব নোৱাৰিলে তাৰপিছত ৰেফাৰ কৰিলে বৰপেটা ফখৰুদ্দিন মেডিকেল কলেজলৈ জোৰণটো হৈ গৈছে কালি আজি বিয়া আছিল যা গোটেইখিনি হৈ গৈছিল এনেকুৱা এটা ঘটনা মানে পোৱা নাযায় দৰাৰ ফালৰ পৰা এতিয়া ছোৱালী তাত নি সিহঁতৰ নিয়মখিনি কৰি লৈ মানে সিহঁতৰ অহাকালি ৰিচিপশ্যন আছে সেইকাৰণে ছোৱালীটো সিহঁতে আজি লৈ যায় পৰহি সিহঁতে আৰু ইয়াত ছোৱালীজনী থৈ যোৱাৰ ব্যৱস্থা কৰিব প্ৰস্তুতি সম্পূৰ্ণ হৈ গৈছিল কন্যাদান কৰা নহয় আজি পিতৃহে এই ৰভাতলৰ পৰা ওলাই যাব লগা হ'ল মৰ্মান্তিক ঘটনা